নমস্কাৰ বন্ধুসকল মনোযোগেৰে শুনিব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিজে ভাবি চাব কুৱেশ্যন 1 হাতৰ তলুৱাত সৰিয়হ গজোৱা এই ফকৰা যোজনাৰ অৰ্থ কি এ অসম্ভৱ কাম কৰাৰ চেষ্টা কৰা বি অসম্ভৱ কাম কৰি দেখুৱা সি সম্ভৱ কাম নকৰি দেখুৱা ডি সম্ভৱ কাম কৰি দেখুৱা সঠিক উত্তৰ হৈছে বি অসম্ভৱ কাম কৰি দেখুৱা কুৱেশ্যন 2 200 টকাৰ নোটত কাৰ ছবি আছে এ তাজমহল বি লালকিল্লা সি ট্ৰেক্টৰ ডি সাঁচিৰ স্তূপ সঠিক উত্তৰ হৈছে ডি সাঁচিৰ স্তূপ কুৱেশ্যন 3 কোনটো জীৱই মূৰ নোহোৱাকৈও কিছুদিন জীয়াই থাকিব পাৰে এ পইতাচোৰা বি মেকুৰী সি কুকুৰ ডি চৰাই সঠিক উত্তৰ হৈছে এ পইতাচোৰা কুৱেশ্যন 4 কোনটো প্ৰাণীয়ে চকু মেলি শুই থাকে এ মাছ বি ঘোঁৰা সি কুকুৰ ডি মেকুৰী সঠিক উত্তৰ হৈছে এ মাছ কুৱেশ্যন 5 অসমৰ আটাইতকৈ ওখ শৃংগ কোনটো এ নীলাচল বি লাইকে সি জাম্বুং ডি ডাফলা পাহাৰ সঠিক উত্তৰ হৈছে বি লাইকে কুৱেশ্যন 6 দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰাইছিল এ শাহজাহান বি আকবৰ সি বাবৰ ডি হুমায়ুন সঠিক উত্তৰ হৈছে এ শাহজাহান কুৱেশ্যন 7 কোনটো দেশত এটাও ৰেলপথ নাই এ ভূটান বি ভাৰত সি জাপান ডি ৰাছিয়া সঠিক উত্তৰ হৈছে এ ভূটান কুৱেশ্যন 8 ভাৰতৰ ছুইজাৰলেণ্ড বুলি কাক কোৱা হয় এ কাশ্মীৰ বি মনালী সি চিমলা ডি হিমাচল প্ৰদেশ সঠিক উত্তৰ হৈছে এ কাশ্মীৰ কুৱেশ্যন 9 ভাৰতত প্ৰথমবাৰৰ বাবে ৰেল ক'ত চলিছিল এ মুম্বাইৰ পৰা দিল্লীলৈ বি মুম্বাইৰ পৰা থানেলৈ সি মুম্বাইৰ পৰা বেংগালুৰুলৈ ডি মুম্বাইৰ পৰা ৰাজস্থানলৈ সঠিক উত্তৰ হৈছে বি মুম্বাইৰ পৰা থানেলৈ কুৱেশ্যন 10 কৃষক দিৱস কেতিয়া পালন কৰা হয় এ 12 অক্টোবৰ বি 18 আগষ্ট সি 22 ছেপ্টেম্বৰ ডি 23 ডিচেম্বৰ শুদ্ধ উত্তৰ হৈছে ডি 23 ডিচেম্বৰ কুৱেশ্যন 11 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নোটবন্দীৰ ঘোষণা কেতিয়া কৰিছিল এ 2016 বি 2014 সি 2015 ডি 2018 শুদ্ধ উত্তৰ হৈছে এ 2016 কুৱেশ্যন 12 দবা খেলৰ বৰ্ডত মুঠ কিমান খোপ বা বৰ্গ থাকে এ 62 বি 68 সি 58 ডি 64 শুদ্ধ উত্তৰ হৈছে ডি 64 কুৱেশ্যন 13 তলৰ কোনটো ৰং শান্তিৰ প্ৰতীক বুলি ধৰা হয় এ হালধীয়া ৰং বি বগা ৰং সি ভগৱা ৰং ডি সেউজীয়া ৰং শুদ্ধ উত্তৰ হৈছে বি বগা ৰং কুৱেশ্যন 14 পুৱাৰ তৰা কোনটো গ্ৰহক কোৱা হয় এ বুধ বি বৃহস্পতি সি মংগল ডি শুক্ৰ সঠিক উত্তৰ হৈছে ডি শুক্ৰ কুৱেশ্যন 15 কোনটো জীৱই পানী খোৱাৰ লগে লগে মৰি যায় এ উট বি সাপ সি কেংগাৰু ৰেট ডি হাতী সঠিক উত্তৰ হৈছে সি কেংগাৰু ৰেট কুৱেশ্যন 16 অসমক পূৰ্বৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয় কিয় এ পাহাৰৰ বাবে বি 7টা ভগ্নী ৰাজ্যৰ সংযোগৰ বাবে সি নদীৰ বাবে ডি চাহৰ বাবে
ইয়াৰ সঠিক উত্তৰটো কমেণ্টত নিশ্চয় লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। ধন্যবাদ।